স্কুলীয়া জীৱন আৰম্ভণি কৰি বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালিৰে পাঠ কৰি উপনীত হ'লো আমি আজি শেষৰ বছৰৰ বিদায় বেলা। আমাৰ সকলোৰে বিদায়ৰ কথা শুনি দুচকুৰে অশ্ৰু নিগৰিবলৈ ধৰিছে। বন্ধু বান্ধৱীসকলৰ লগত কৰা ধেমালি কেতিয়া সেই ক্ষণবোৰ সময়ৰ লগত গুচি গ'ল গমকে নাপালোঁ। উদয় হোৱা সূৰ্যটিও আজি আমাৰ বিদায়ৰ ক্ষণ দেখি দুখেৰে অস্ত গ'ল আজি। অতীতৰ হাঁহি আনন্দ পাহৰি আজি আমাৰ জীৱনে দুখতে গ'ল। অতীতলৈ কৰি যাব খুজিলেও নোৱাৰো সেই অতীতলৈ যাব হ'ল। অতীতত কৰা হাঁহি ধেমালিবোৰ আধাতে এৰি থৈ আজি যাব লাগিব বিদায়ৰ সাজ পিন্ধি আন এটা পথলৈ গুচি। কেতিয়াবা হাঁহিছিলোঁ, কেতিয়াবা কান্দিছিলোঁ আৰু কেতিয়াবা দুখেৰে ভৰি পৰিছিল আমাৰ এই জীৱন। আজি আমি নিৰুপায় ল'ব লাগিব আমি বিদায় বেলা। জ্ঞানৰ শিক্ষাৰে যাত্ৰা কৰি অজামিতে হৈ যোৱা ভুলবোৰৰ বাবে ছাৰ বাইদেউসকলৰ আগত ক্ষমা বিচাৰিলোঁ। ল'বলৈ ওলাইছোঁ আজি আমি বিদায়। আজি আমাৰ বিদায় বেলাত দিবলৈ একোৱেই নাই, আছে মাথো শুৱনি।